নমস্কাৰ সকলোকে মই জ্যোতিকাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি পুনৰ এটা নতুন বিষয় লৈ আহিছো। আজি আপোনালোকক মই ক'বলৈ বিচাৰিছো যে আমি ৰেইকি দিওঁ, ৰেইকি দিয়াৰ নিয়মসমূহ কি কি। আমি যেতিয়া এজন মানে ৰোগীক আমি চিকিৎসা প্ৰদান কৰো, যদি তেওঁ ওচৰত থাকে, আমাৰ যিসকলক আমি স্পৰ্শ চিকিৎসা দিওঁ, তেওঁক দিয়াৰ আগতে আমি কি কি নিয়ম পালন কৰি চলিব লাগে, আহকচোন তাৰ বিষয়ে আজি আমি জানো। প্ৰথমতে আমি যিগৰাকী ৰোগীগৰাকীক আমি এগিলাচ পানী খাবলৈ দিব লাগে। পানী খোৱাৰ অৰ্থ এইটোৱে যে আমি যেতিয়া ৰেইকি দিম, তেওঁক ৰেইকি দিওঁতে যিবিলাক তেওঁৰ যিটো ৰোগৰ কাৰণে আমি ৰেইকি দিম, সেই ৰোগৰ যিবিলাক বিষাক্ত মানে দ্ৰব্যবিলাক, তেওঁৰ ৰোগ যাতে ৰেইকিয়ে চাফা কৰি পেলাই মানে প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ কৰে, তাৰ বাবে আমি পানী খাব লাগে। পানী এনেও বহুত খাব লাগে, পানী খোৱাটো খুব ভাল। আৰু তাৰ লগতে যোনে ৰেইকি দিব, ৰেইকি দিয়াজনে তেওঁৰ দুইখন হাত ৰেইকি দিয়াৰ আগত চাবোনেৰে ধুই ল'ব লাগে। দুইখন হাত খুব চাফা হ'ব লাগে। তাৰপিছতে ৰোগীজনৰ মানে ফুলি হওক, ঘড়ী হওক, পেনৰ বেল্ট হওক, চেইন হওক, এনেকুৱা মানে ধাতুৰে গঠিত যিবিলাক পদাৰ্থ তেওঁ যদি পৰিধান কৰি থাকে, সেইবোৰ সুলকাই ল'ব লাগে। আৰু ৰোগীগৰাকীক মানে আৰামদায়ক পদ্ধতিত শুৱাই ল'ব লাগে। শুৱাই লৈ ৰেইকি দিলে আমাৰ মাধ্যাকৰ্ষণ শক্তিয়ে ৰেইকি গ্ৰহণ কৰাত খুব মানে সহায় কৰে। আৰু দ্বিতীয়তে ওচৰত এগিলাচ পানী ৰাখিব লাগে, এখন টাৱেল ৰাখিব লাগে, আৰু মানে এটা গাৰু ৰাখিব লাগে, এখন ব্লেংকেট ৰাখিব লাগে। কেতিয়াবা ৰোগীৰ খুব ঠাণ্ডা লাগিব পাৰে, চকুৱে চকু পানী ওলাব পাৰে ৰেইকি থকা অৱস্থাত। আমি যেতিয়া ৰেইকি নিজেও কৰো, আমাৰ মানে কিছুমান তেনেকুৱা যদি আমাৰ ক্লিনজিং হৈ থাকে আমাৰ বডিৰ, তেতিয়াহ'লে আমাৰ চকুৰে খুব চকু পানী ওলাই, আঠা জাতীয় চকু পানী ওলাই। তো সেইবোৰ মচিবৰ কাৰণে এখন খুব কোমল টিচু পেপাৰ বা তেনেকে টাৱেল ৰাখিব লাগে। আৰু দ্বিতীয়তে, যদি আপুনি স্পৰ্শ কৰি পেলাই ৰেইকি দিছে, স্পৰ্শ কৰি ৰেইকি দিলে সেই স্পৰ্শ খুব আলফুল হ'ব লাগে। যেনেকে আমি এটা বাচ্চাক মৰম কৰো, মৰম কৰোতে আমি যিমান মানে মৰমত তেওঁক সাৱটি ধৰো, সেই আমাৰ স্পৰ্শটো সিমান মৰমৰ হ'ব লাগে, যাতে ৰোগীজনে আমাৰ স্পৰ্শৰ পৰা, হাতৰ হেঁচাৰ পৰা যাতে কষ্ট নাপায়। আমাৰ তেনেকুৱা হ'ব লাগে আমাৰ স্পৰ্শটো। আৰু ইয়াৰ লগতে আমাৰ ৰেইকি দি হোৱাৰ পিছত আমি ৰোগীজনৰ লগত সম্বন্ধ বিচ্ছেদ কৰাটো খুবেই প্ৰয়োজনীয়। তাৰ বাবে আমি দুইখন হাত মানে পানী দি ধুব পাৰো। নল খুলি পেলাই আমি মানে 5-10 মিনিট সময় আমি সেই নলত আমি হাতখন ধুব পাৰো। তো আমি এনেধৰণৰ কিছুমান আমি মানে পালন কৰিব লাগে, নিয়ম পালন কৰিব লাগে ৰেইকি দিয়াৰ সময়ত। আৰু তাৰ লগতে আমাৰ ব্যৱহাৰ খুব ভাল হ'ব লাগে। খংটোতো আমাৰ ৰেইকিত নাই, খঙৰ কথাই নাহে কোনো। তো কিছুমান সময়ত ৰোগীজনে ৰোগৰ কাৰণে বহুত ধৰক খঙত থাকিব পাৰে, কান্দিব পাৰে। কেতিয়াবা আমি ৰেইকি দি থাকোতে ৰোগীয়ে কান্দি দিয়ে, এইটো কোনো মানে নতুন কথা নহয়, এনেকুৱা হৈ যায়। ৰেইকি মানে এনেকুৱা এটা শক্তি, যি শিকিছে, যি জানিছে, তেওঁহে অনুভৱ কৰিব মানে পাৰিব। গতিকে ৰেইকি দি থাকোতে আমি কেতিয়াবা কিছুমান ৰোগীয়ে খুব কান্দি দিয়ে, মানে ইমান ইম'চনেল হৈ যায় তেখেত, বেমাৰটোৰ লগত ৰিলেটেড হওক বা তেনেকুৱা হওক, তেওঁ যদি কিছুমান ইম'চনেল প্ৰব্লেম থাকে, তো ৰেইকিয়ে সেই লেভেললৈকে ৰুট কজটো বিচাৰি উলিয়াই তেওঁক মানে সেই ৰোগটো নিৰাময় কৰাত যিহেতু সহায় কৰে। ৰেইকি মানে আমাৰ সেই ৰুট কজলৈকে যায়। আচলতে বেমাৰৰ মূল কাৰণটো কি, ৰেইকিয়ে তাক বিচাৰি উলিয়াই পেলাই তাক মানে তেওঁ সমাধান কৰে, ৰোগীজনক মানে কি কৰে, সেই ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে। গতিকে এনেকুৱা বহুত কিছুমান আমি ঘটনা পাইছো আমাৰ নিজৰ লাইফত, যেতিয়া ৰেইকি দিছো, কাৰোবাক ৰেইকি ট্ৰিটমেণ্ট কৰিছো, তেনেকুৱা বহুত কিছুমান ঘটনাৰ আমি সন্মুখীন হৈছো। গতিকে কিছুমান বহুত ভাল লগা অভিজ্ঞতা আছে ৰেইকিৰ লগত। আৰু ইয়াৰ পিছত মই জনাম আপোনালোকক যে আমি যেতিয়া ডিষ্টেন্স ট্ৰিটমেণ্ট দিওঁ, কেনেকৈ ডিষ্টেন্স ট্ৰিটমেণ্ট দিব লাগে তাৰ বিষয়েও মই আপোনালোকক জনাম। আজি কলো যে আমি স্পৰ্শ চিকিৎসা দিওঁতে আমি কি কি মানে নীতি নিয়ম পালন কৰিব লাগে। আৰু যিটো ৰুমত আপোনালোকে ৰেইকি দিব, তাত কোনো হুলস্থুল থাকিব নালাগে, খুব এটা শান্ত পৰিৱেশ হ'ব লাগে। পৰাপক্ষত দুৱাৰ মাৰি ললে ভাল হয়, যাতে বেলেগে আহি পেলাই ডিষ্টাৰ্ব দিব নোৱাৰে, কাৰণ এটা খুব মাইণ্ডৰ কাম হয়, খুব কনচেনট্ৰেশ্যনৰ প্ৰয়োজন হয়।
তেনেস্থলত যদি কনচেন্ট্ৰেশ্যনটো কোনোবাই ব্ৰেক কৰি দিয়ে খুব মানে এটা প্ৰব্লেমৰ সমস্যাৰ সৃষ্টি হয় যিহেতু গতিকে ৰেকি দিয়াৰ সময়ত মানে পৰিৱেশটো খুব শান্ত হলে ভাল হয় আৰু ৰোগীজন যাতে খুব আৰামদায়ক অৱস্থাত থাকিব পাৰে আৰু ট্ৰিটমেণ্ট কৰি থাকোঁতে যদি ৰোগীজন টোপনি গুচি যায় তেনেহলে তেওঁ কেতিয়াও জগুৱাব মানে নালাগে টোপনি গৈ থকা অৱস্থাত ৰেকিয়ে খুব সোনকালে কাম কৰে খুব বেছিকে কাম কৰে সেইকাৰণে আমি ৰেকি এনাৰ্জিটো যেতিয়া লয় যদি মানুহজন খুব উইক হৈ থাকে তেতিয়া তেওঁ খুব সোনকালে টোপনি গুচি যায় তেনেকুৱা আমাৰ নিজৰ ক্ষেত্ৰতো হয় গতিকে মানে টোপনি গুচি গলে ৰোগীক কেতিয়াও আমি জগুৱাব নালাগে তেওঁ শুই থাকিব দিব লাগে ৰেকি শক্তিয়ে শুই থকা অৱস্থাতে তেওঁৰ কাম আৰম্ভ কৰিব তেওঁ সুস্থ কৰি তুলিব আজি ইমানখিনি আছিলে যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে মোৰ চেনেলটোত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু কি বিষয়ত আপোনালোকে জানিব বিচাৰে তাৰ বিষয়ে কমেন্টত জনালে মই সুখী হ'ম মই আপোনালোকক জনাবলৈ পালে ভাল পাম গতিকে আজিলৈ ইমানখিনি আছিল ভিডিঅ'টো ধন্যবাদ